নিজে ৰাস পৰিচালনা কৰিছে। দেখা যায় যে মাজুলীত যি সত্ৰীয়া সংস্কৃতিৰ আধাৰ হিচাপে লৈ আধ্যাত্মিক দৰ্শনেৰে ৰাস উদযাপন কৰে, সেই ৰাসৰ 3টা দিন, খুব বেছি 5টা দিনৰ ভিতৰতে মাজুলীয়ে ৰাস সামৰে। সেই পূৰ্ণিমা গৈ আঁউসিও গৰকি গ'ল, কিন্তু ৰাস পূৰ্ণিমা আমাৰ ভগা নাই, সেইটো দুৰ্ভাগ্যজনক। আৰে নমস্কাৰ, ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ আপোনালোক সকলোকে মই নিৰঞ্জন বৰুৱাই স্বাগতম জনাইছোঁ। টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষৰ আজি প্ৰথমটো খণ্ড। আজি এই প্ৰথমটো খণ্ডত আমি আমন্ত্ৰণ জনাই আনিছিলোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ এখন অগ্ৰণী সংগীত বিদ্যালয়, যাৰ নাম চক্ৰপাণী সংগীত বিদ্যালয়। চক্ৰপাণী সংগীত বিদ্যালয়ৰ অধ্যক্ষ আমাৰ মাজত আছে। চক্ৰপাণী সংগীত বিদ্যালয়ৰ 3গৰাকীকৈ ছাত্ৰী আমাৰ মাজত আছে। পোনপ্ৰথমে টুডে লাইভৰ বিশেষ অনুষ্ঠানলৈ চক্ৰপাণী সংগীত বিদ্যালয়ৰ অধ্যক্ষৰ লগতে আমি 3গৰাকী ছাত্ৰীক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই পোনপ্ৰথমে যাব বিচাৰিছোঁ চক্ৰপাণী সংগীত বিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ কাষলৈ। যিহেতু চক্ৰপাণী সংগীত বিদ্যালয়ৰ এটা নাম আপুনি লখিমপুৰ জিলাখনৰ লগতে অসম ভূমিৰ মানস পটত জিলিকাবলৈ সক্ষম হৈছে। এই চক্ৰপাণী সংগীত বিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ আগত আপোনাৰ চিনাকিটো আপোনাৰ নিজৰ মুখেৰে আমি দিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই দাদু দত্ত, চক্ৰপাণী সংগীত বিদ্যালয়ৰ নাৰায়ণপুৰ অঞ্চলৰ আমাৰ ভোলাবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰ বিচাবৰী নামেৰে এখন ভিতৰুৱা গাঁৱত, এটি ভিতৰুৱা গাঁৱলীয়া পৰিৱেশত 2021 চনত স্থাপন হোৱা এখন সংগীত বিদ্যালয়, য'ত আমি বিগত 4টা বৰ্ষত সেই অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সত্ৰীয়া নৃত্য, খোল বাদ্য, বৰগীত, এই 3টা বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আমি শিক্ষাদান কৰি আছোঁ। আৰু বৰ্তমান চক্ৰপাণী সংগীত বিদ্যালয়ে 4টা বৰ্ষ অতিক্ৰম কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল ক্ৰমান্বয়ে বিভিন্ন মঞ্চত তেওঁলোকৰ নৃত্য গীত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ খুব ভাল লগা কথা অধ্যক্ষগৰাকীৰ মুখেৰে আপোনালোকে জানিব পাৰিছে যে চক্ৰপাণী সংগীত বিদ্যালয়ে ইতিমধ্যে 4টাকৈ বছৰ অতিক্ৰম কৰিছে। আমিও টুডে লাইভৰ ফালৰ পৰা চক্ৰপাণী সংগীত বিদ্যালয়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ লগত চক্ৰপাণী সংগীত বিদ্যালয়ৰ 3গৰাকীকৈ ছাত্ৰী আমাৰ মাজত আছে। মই পোনপ্ৰথমে তোমাৰ কাষলৈ আহিছোঁ। তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী শিৰোমণি গোস্বামী। মই গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আন এগৰাকী ছাত্ৰী আমাৰ কাষত আছে, মোৰ কাষতে আছে। তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সিপা শইকীয়া। মই অৰিয়ান একাডেমীৰ ছাত্ৰী। মই 5ম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পিয়াক্ষী বৰা। মই শংকৰদেৱ শিশু নিকেতন মধুপুৰত পঢ়োঁ। মই ক্লাছ 3। পিয়াংশীয়ে গম পালোঁ আমি সকলোৰে যিবিলাক ব্যক্তিত্ব আছে সেই ব্যক্তিত্ববিলাক চাম। তাৰ আগতে জানিব বিচাৰিছোঁ যে পিয়াংশীৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আছে, দেউতা আছে, ককা আছে, আইতা আছে, খুৰা আছে, বৰমা আছে, বৰ্তা আছে। তুমি পঢ়াৰ লগতে অকল এই সংগীতৰ জগতখন বা যি চক্ৰপাণী সংগীত বিদ্যালয়ৰ লগতে জড়িত নে, নাই আনুষংগিক তুমি কি কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ, নৃত্য কৰি ভাল পাওঁ।
এই মুহূৰ্তত যদি অকণমান কিবা এটা গুণগুণাবলৈ কওঁ, কাৰ গান গুণগুণাবা? জ্যোতিপ্ৰসাদ আগৰৱালা। আচলতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সংগীত সূৰ্য ভূপেন হাজৰিকা, এইসকলক লৈ সংস্কৃতিৰ বৰঘৰ চহকী। আৰু এইসকলৰ সংস্কৃতি অবিহনে কেতিয়াও অসমীয়া সংস্কৃতিৰ বৰঘৰ শুৱনি নহয়, হয় নহয়? গতিকে খুব সুন্দৰ, তুমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত পৰিৱেশন কৰা। নমস্কাৰ। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, সেউজীয়া বনতে সেউজীয়া মনতে, সেউজীয়া বনতে সেউজীয়া মনতে। খুব সুন্দৰ। আচলতে এইবিলাক গীত যদি আমি শুনি থাকোঁ, শুনি থাকিবলৈ মন যায়। তুমি কি কৰি ভাল পোৱা? মই নৃত্য কৰি ভাল পাওঁ, বৰগীত গাই ভাল পাওঁ আৰু সত্ৰীয়া নৃত্য কৰি ভাল পাওঁ। খুব সুন্দৰ কথা। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এইসকল শিশুক লৈয়ে আমি সপোন দেখিব লাগিব। এইসকল শিশুৱে এদিন লুইতৰ পাৰ জিলিকাব। মই তোমাৰ কাষলৈ আহিছোঁ। তুমি কি কৰি ভাল পোৱা? মই পঢ়াৰ লগতে সত্ৰীয়া নৃত্য মানে বেছি ভাল পাওঁ। তাৰপৰা ছবি আঁকো। খুব সুন্দৰ কথা। এই সুযোগতে চক্ৰপাণি সংগীত বিদ্যালয়ৰ 3গৰাকী ছাত্ৰীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰত্যেকেই একোটা নক্ষত্ৰ হৈ জিলিকি উঠক এই অসম ভূমিৰ মানস পটত। আমি তেওঁলোকৰ পৰা নৃত্যও চাম, গীতো শুনিম। আমি দৰ্শকসকলকো উপভোগ কৰিবৰ বাবে আমি সুবিধা কৰি দিম খুব সুন্দৰকৈ। ইয়াৰ পিছতে মই চক্ৰপাণি সংগীত বিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ লগত অকণমান মনৰ কথা পাতিব বিচাৰিছোঁ। আপুনি চক্ৰপাণি সংগীত বিদ্যালয়ৰ এগৰাকী অধ্যক্ষ যিহেতু, আপুনি একেদিনাইতো চক্ৰপাণি সংগীত বিদ্যালয়ৰ অধ্যক্ষ হোৱা নাই, গতিকে ইয়াৰ আঁৰত আপোনাৰ তিতা মিঠা যথেষ্ট অভিজ্ঞতা আছে। আৰু জীৱনৰ যিখন যুঁজ, এই জীৱনৰ যুঁজখনত হাৰ নমনাকৈ যুঁজি যি সফলতা আৰ্জন কৰে, সেয়াই হ'ল জীৱনৰ আচলতে মিঠা। সেই অনুভৱবিলাক আচলতে মিঠা। তিতাবিলাক যদি আমি বাদ দিওঁ, তেতিয়াহ'লে যদি আমি আন্ধাৰ যদি নাথাকে, তেতিয়াহ'লে পোহৰ মূল্যহীন। আপুনি আন্ধাৰ নেওচি পোহৰ বিচাৰি ওলাই আহি আজি এখন সংগীত বিদ্যালয়ৰ অধ্যক্ষ। গতিকে আপোনাৰ প্ৰাথমিক শিক্ষাৰ যি জীৱন, এই প্ৰাথমিক শিক্ষাৰ জীৱন আপুনি কোন বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিলে? মই স্কুলীয়া জীৱনৰ প্ৰথম যিখন আমাৰ LP স্কুল আমাৰ গাঁৱতে ৰামপুৰত আছিলে, সৰ্বোদয় প্ৰাথমিক বিদ্যালয়ত মোৰ প্ৰথম স্কুলীয়া জীৱনৰ আৰম্ভ হৈছিল। আৰু নাৰায়ণপুৰতো মোৰ প্ৰাথমিক জীৱন দ্বিতীয় পৰ্যায়ত হৈছিলে। আচলতে মোৰ প্ৰাথমিক বিদ্যালয় বুলি ক'লে মোৰ অঞ্চলৰ ৰামপুৰৰ সৰ্বোদয় প্ৰাথমিক বিদ্যালয় আৰু নাৰায়ণপুৰ বৰবৰীস্থিত যিখন LP স্কুল আছে, সেইখনতো মই LP স্কুলীয়া জীৱন পঢ়িছিলোঁ। আৰু মই গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পঢ়িছিলোঁ। তাৰপিছতে মই স্কুলীয়া জীৱন, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ যি শিক্ষা, সেয়া মই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি মই হাইস্কুলীয়া জীৱন শেষ কৰি মই শংকৰদেৱ মহাবিদ্যালয়ত আধাতে সামৰি মই সাংস্কৃতিক অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় যোৰহাটৰ পৰা সত্ৰীয়া নৃত্য বিভাগত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ। নিশ্চয়কৈ। আপুনি যিহেতু সংগীত বিদ্যালয় এখনৰ অধ্যক্ষ, এই সংগীত বিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ আগতে আপোনাৰ যি সংগীতৰ সাধনা,
এই সাধনা আপুনি ক'ৰ পৰা আৰম্ভ কৰিছিলে? আপোনাৰ যি গুৰু কাক বা গুৰুৰ পৰিচয় আপুনি কেনেকৈ দিব? প্ৰথম মই সত্ৰীয়া সংস্কৃতিৰ জীৱন মোৰ আৰম্ভ হৈছিলে শ্ৰী শ্ৰী ধুৱাহাট বেলেগুৰি সত্ৰৰ পৰা। মই যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ, দ্বিতীয়মান শ্ৰেণীত, তেতিয়াই মোক শ্ৰী শ্ৰী ধুৱাহাট বেলেগুৰি সত্ৰৰ গোসাঁই বহালৈ মোক ভকত হিচাপে আনিছিলে। যিহেতু মই তেতিয়া খুব সৰু আছিলোঁ আৰু সৰু সময়ছোৱাত সত্ৰত থাকিলে ঘৰলৈ খুব মনত পৰে। সেইকাৰণে মই LP স্কুলীয়া জীৱন আধাতে গাঁৱত সামৰি মই বেলেগুৰি সত্ৰলৈ ভকত হিচাপে মোক আনিছিলে আৰু প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভদ্ৰকান্ত দেৱগোস্বামীৰ বহাত তেওঁৰ আলধৰা হিচাপে মই আছিলোঁ আৰু সত্ৰীয়া সংস্কৃতিৰ জীৱনৰ আচলতে আদিপাঠ মোৰ বেলেগুৰি সত্ৰৰ পৰা আৰম্ভ হৈছিলে। মোৰ প্ৰথম গুৰু বুলি ক'বলৈ হ'লে জীৱনৰ সত্ৰীয়া সংগীতৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰথম গুৰু বুলি যদি মই আজিৰ তাৰিখত ক'ব বিচাৰোঁ, তেতিয়াহ'লে মই ভদ্ৰকান্ত দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ নাম নল'লে মোৰ ভুল হ'ব। তাৰপিছতে অংকীয়া ভাওনাৰ প্ৰথম আদিপাঠ শিকিছিলোঁ মই বেলেগুৰি সত্ৰৰে প্ৰয়াত গায়ন গোবিনাতৈৰ ওচৰত মই বৰগীত শিকিছিলোঁ আৰু অংকীয়া ভাওনাৰ প্ৰথম খোজ দিবলৈ প্ৰথম অৰাটো ধৰিবলৈ মোক গোবিনাতৈ শিকাইছিলে। লগত আমাৰ প্ৰভাত দা আছিল। তাৰ পৰৱৰ্তী সময়ত মই যেতিয়া ঘৰলৈ মনত পৰি কান্দি কান্দি বেলেগুৰি সত্ৰৰ পৰা গুচি যোৱাৰ 2-3 বছৰমানৰ পাছত আমাৰ বৰ্তমান য'ত মাধৱদেৱ কলাক্ষেত্ৰ হৈছে, সেই বদলা সত্ৰৰ প্ৰয়াত পূজ্যপাত সত্ৰাধিকাৰ শ্ৰী শ্ৰী কান্ত গোস্বামী দেৱৰ বহাৰ পৰা আমাৰ ঘৰলৈ গৈ মোক সেই বহাৰ এজন আলধৰা হিচাপে আহিছিলোঁ আৰু মই প্ৰায় 20টা বছৰ সেই প্ৰভু ঈশ্বৰৰ সম্পূৰ্ণ তত্ত্বাৱধানত থাকি মই সত্ৰীয়া নৃত্যৰ পৰৱৰ্তী সময়ছোৱা আগবাঢ়িলোঁ। মোৰ বদলা সত্ৰত গুৰু আছিলে প্ৰথম উপেন বৰুৱা বৰবায়ন, লগতে আমাৰ লোকেশ্বৰ পাঠকাতৈ। তাৰপিছতে সত্ৰীয়া নৃত্যৰ পৰৱৰ্তী সময়কণত মোক আগবঢ়াই নিওঁতে বদলা সত্ৰৰ সমূহ গুৰু অধ্যাপকে মোক সহায় কৰিছিলে আৰু তাৰ পাছতে মই যেতিয়া এয়া কলেজ পৰ্যায়লৈ গ'লোঁ, তাতো মোৰ কেইবাজনো গুৰু আছিলে। যোৰহাটৰ টংকেশ্বৰ অধ্যাপককে আদি কৰি কেইবাজনো সত্ৰীয়া সংগীতৰ গুৰুৰ লগত মোৰ পৰিচয় আৰু তেওঁলোকৰ ছাত্ৰ হিচাপে মই আছিলোঁ আৰু সৰহভাগ সময় মোৰ বদলা সত্ৰত শিকা হৈছিলে আৰু বদলা পদ্মতা কৃষ্টি কেন্দ্ৰৰ সেই সময়ত এটি খুব সবল খুব সুন্দৰ এটা কৃষ্টি সংস্কৃতি আমাৰ উত্তৰ অসমৰ আচলতে বাটকটীয়া বুলি ক'ব লাগিব, যাক আমি বদলা পদ্মতা কৃষ্টি কেন্দ্ৰ বুলি কওঁ। সেই কৃষ্টি কেন্দ্ৰতে মোৰ সৰহ সংখ্যক নাট ভাওনা সত্ৰীয়া নৃত্য গীত বাদ্যৰ আজি তাৰিখলৈকে বদলা সত্ৰৰ লগত সম্পূৰ্ণ জড়িত হৈ মই যোৱা 5টা বছৰ আগত বদলা সত্ৰৰ বৰবায়ন হিচাপে মোক নিৰ্মালি প্ৰদান কৰিছিলে প্ৰয়াত পূজ্যপাত সত্ৰাধিকাৰ শ্ৰী শ্ৰী কান্ত দেৱগোস্বামী। নিশ্চয়কৈ খুব মধুৰ সময় আচলতে এই ক'বলৈ গ'লে। আমি কথা পাতিম আৰু জীৱনৰ আদিপাঠ আৰু খুচৰিবলগীয়া আছে, তিতা মিঠা অভিজ্ঞতা আছে। অকল কথা পাতিলে আচলতে অনুষ্ঠানটো জীপাল নহয়, যিহেতু আপুনি এক সংগীত বিদ্যালয়ৰ এগৰাকী অধ্যক্ষ। গতিকে আপোনাৰ যিহেতু এই প্ৰথম অনুষ্ঠান, আজি টুডে লাইভৰ যিহেতু প্ৰথম অনুষ্ঠান, এই অনুষ্ঠানটোত প্ৰথমে আপুনি যদি অকণমান আৰম্ভ কৰে ভাল লাগিব নিশ্চয়কৈ। প্ৰথমতে ধন্যবাদ জনাইছোঁ টুডে লাইভৰ আমাৰ স্বত্বাধিকাৰী নিৰঞ্জন বৰুৱা ডাঙৰীয়াক। টুডে লাইভে জন্ম লাভ কৰা বহুদিন হ'ল যদিও আজি টুডে লাইভৰ ষ্টুডিঅ'ত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠান টুডে বিশেষ এই অনুষ্ঠানটিলে আমাক নিমন্ত্ৰণ কৰাৰ বাবে আমি ইয়াত জড়িত সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আচলতে আমি এজন সত্ৰীয়া নৃত্য গীত বাদ্যৰ এজন শিক্ষাৰ্থী, প্ৰথমে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰিছে এটি অনুষ্ঠান আৰু ভাবিছোঁ পৰৱৰ্তী সময়ত টুডে লাইভে গোটেই অসমতে খুব সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে আপোনালোকক আমাৰ দৰে শিক্ষাৰ্থী আৰু আমাৰ গুৰুসকলকো নিমন্ত্ৰণ কৰি আনি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আৰু মই এইখিনিতে এটি গীতেৰে আৰু খোলেৰে অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। নিশ্চয়কৈ প্ৰথমতে মই এটি বৰগীত
এফাকি পৰিৱেশন কৰিব খুজিছোঁ। নাৰায়ণ কাহে ভকতি কৰো তেৰা, নাৰায়ণ কাহে ভকতি কৰো তেৰা, যত জীৱ জঙ্গম কৃত পতঙ্গম অগণ গজগতেৰি কায়া, নাৰায়ণ কাহে ভকতি কৰো তেৰা। খুব সুন্দৰ। এটি বৰগীতেৰে অনুষ্ঠানটো জীপাল কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যি স্কুলীয়া জীৱনটো মানুহে সোণালী শৈশৱ বুলি কয়। এই সোণালী শৈশৱত আপুনি কেনেদৰে পাৰ কৰিছিল অকণমান ক'ব নেকি? আচলতে মই প্ৰথম গাঁৱৰ ৰামপুৰ, আপোনাক প্ৰথমতে কৈছিলোঁ যে ৰামপুৰ গাঁৱৰ যিখন সৰ্বোদয় প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মই যোৰহাট অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়লৈকে মাজত কেইবাখনো LP স্কুল, সেইটো মোৰ জীৱনৰ সৌভাগ্য আছিল নে দুৰ্ভাগ্য আছিল নাজানো। মই এখনৰ নাম ক'বলৈ থাকি গৈছিলে, মই 3খন LP স্কুল, 4টা বছৰত মই 3খন LP স্কুল মই পাইছিলোঁ। সৰ্বোদয় প্ৰাথমিক বিদ্যালয়, বিচাবৰীস্থিত জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় আৰু নাৰায়ণপুৰ বৰবৰীৰ যিখন LP স্কুল আছিলে, সেই LP স্কুলখনৰ পঢ়াৰ মোৰ সৌভাগ্য হৈছিলে। কাৰণ মই সত্ৰ, ঘৰ, আকৌ ঘৰ, সত্ৰ, এই যে মোৰ যিটো অহা যোৱা এই সময়ছোৱাত মই 3খনকৈ মানে LP স্কুল পাইছিলোঁ। আৰু ME স্কুল পৰ্যায়ত মই 2খন পাইছোঁ। গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয় মধুপুৰত মই ক্লাছ 6লৈকে পঢ়ি ক্লাছ 7ৰ পৰা দ্বাদশ মানলৈকে মই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাৰ কৰিছিলোঁ। আৰু মই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অতি বেছি সময় মই পাৰ কৰিছিলোঁ। আৰু নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ স্কুলীয়া জীৱনৰ আটাইতকৈ সুমধুৰ আৰু খুব মানে ভাল লগা, খুব বেছি সময় মানে কেইবাটাও বছৰ একেলগে থাকি মই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুবাৰকৈ ছেক্ৰেটৰী জিকিছিলোঁ। ইলেকশ্যন হৈছিলে। মই ক্লাছ 9মান শ্ৰেণীত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃষ্টি সম্পাদক আছিলোঁ। আৰু একাদশমান শ্ৰেণীত মই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদকত মই বিপুল ভোটত জয়লাভ কৰিছিলোঁ। সেইটো মোৰ কাৰণে খুব গৌৰৱৰ বিষয়। কাৰণ মই সত্ৰত থাকোঁ, মই গাঁৱৰ মধুপুৰৰ পৰা আহি সত্ৰত থাকি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেই সময়ত 1000ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে আছিলে আমি পঢ়ি থাকোঁতে। আৰু গোটেই ছাত্ৰ আৰু ছাত্ৰী সৰহ সংখ্যকে কিয় নাজানো মোক ভাল পাইছিলে। আৰু মোক ভাল পোৱাৰ কাৰণে মই 2টা বছৰত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সগৌৰৱেৰে বিপুল ভোটত কৃষ্টি সম্পাদক আৰু সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছোঁ। সেইটো মোৰ কাৰণে মোৰ স্কুলীয়া জীৱনৰ আটাইতকৈ গৌৰৱৰ বিষয় সেইবুলি মই ভাবোঁ। সংগীত বুলি ক'লে আজিকালি কিছুমান খন্তেকীয়া সৃষ্টি দেখা যায়, যিসমূহ সকলোৰে কথা ক'বলৈ নাযাওঁ, কিছু লোকে বা আমাৰ যুৱ সমাজৰ মাজতো সহজভাৱে সস্তীয়া সংগীতৰ প্ৰতি আকৰ্ষিত হয়। তেনে ক্ষেত্ৰত কিছু সংখ্যক যুৱক যুৱতীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত, ডক্টৰ ভূপেন হাজৰিকাৰ গীত, ডলি ঘোষ বাইদেউৰ গীত, লতা মংগেশকাৰৰ গীত, যিখিনি কালজয়ী গীত, এই কালজয়ী গীতসমূহ আঁকোৱালি লয়
এই ক্ষেত্ৰত যি সংগীতৰ জগতখনত একাধিকভাৱে যুঁজি আপুনি সত্ৰীয়া সংগীত বিদ্যালয়ৰ আজি এগৰাকী অধ্যক্ষ। এই যি লোক সংস্কৃতিৰ যি ধাৰা, এই ধাৰাটো বৰ্তাই ৰাখিবৰ কাৰণে আপুনি যদিও অধ্যক্ষ এগৰাকী যুৱক, আপুনি এই যুৱ প্ৰজন্মৰ প্ৰতি কিবা আহ্বান জনাবনে? মই যুৱ প্ৰজন্মৰ প্ৰতি, কাৰণ ময়ো নিজে এজন যুৱ প্ৰজন্মৰ এগৰাকী সত্ৰীয়া সংস্কৃতিৰ এগৰাকী ছাত্ৰ। এই সন্দৰ্ভত মই এটাই ক'ব বিচাৰোঁ যে মহাপুৰুষ গুৰুজনৰ আমি অসমীয়া হিচাপে, আমি অসম মুলুকত জন্মগ্ৰহণ কৰা এজন যুৱক হিচাপে যদি আমি মহাপুৰুষ গুৰুজনৰ সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ অসমৰ কেইবাজনো প্ৰখ্যাত শিল্পী যেনে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, এইসকলৰ গীত মাত যদি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে যদি নিশিকে, নাগায়, নকৰে, তেতিয়াহ'লে তাতকৈ দুৰ্ভাগ্যজনক কথা মই কিবা আছে বুলি নাভাবোঁ। কাৰণ এতিয়া কিছুমান আমি আগতে দেখা নাছিলোঁ, আজি বিগত ৩-৪টামান বছৰ দেখিছোঁ পশ্চিমীয়া যি নৃত্য, গীত, তেনেকুৱা কিছুমান, এতিয়া কৈ নিদিওঁ কেনেকুৱা কিছুমান অনুষ্ঠানে গা কৰি উঠিছে। আৰু আমাৰ এই সমাজৰ এনেকুৱা কিছুমান অভিভাৱকৰ সৃষ্টি হৈছে, এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী সৃষ্টি হৈছে, সত্ৰীয়া নৃত্য, গীত, বাদ্য, বিহুকে আদি কৰি লোক সংস্কৃতি আৰু আমাৰ যি লোকগীত, আমাৰ আধুনিক গীত, জ্যোতি সংগীত, ৰাভা সংগীতৰ বিপৰীতে এটা বেলেগ এটা পৰ্যায়লৈ গতি কৰা আমি দেখিবলৈ পাইছোঁ। আৰু সেইটো তেওঁলোকক আমি নাযাবলৈ কোৱা নাই, কিন্তু আমাৰ নিজৰখিনি ৰাখি আনৰখিনি গ্ৰহণ কৰাটো মই বেয়া বুলি নাভাবোঁ। কিন্তু নিজৰখিনিক উপলুঙাৰ দৃষ্টিৰে চাই আনৰখিনিক খুব সুন্দৰকৈ আঁকোৱালি লয়। এনেকুৱাও হয় যে বিশেষকৈ সত্ৰীয়া নৃত্য শিকিবলৈ লাজু কৰা মানুহো এতিয়া আছে। মানে এইটো বৰ এটা ভাল পচন্দ নকৰে, কিন্তু তেওঁলোকে এটা বেলেগ এটা ষ্টাইলৰ ডান্স, সেইটো সিমানখিনি নাম মই নাজানো, তেনেকুৱা এটাক তেওঁলোকেও প্ৰাধান্য দিয়ে। সেইখিনিও আমাক লাগিব, কিন্তু আমাৰ নিজৰখিনি ৰাখি আমি আনৰখিনি গ্ৰহণ কৰাটো ভুল নহয় বুলি ভাবিছোঁ। কিন্তু নিজৰখিনি পাহৰি আনৰখিনি গ্ৰহণ কৰি তাক বেছিকৈ ফুটাই তোলাটো, সেইটো মই এজন সত্ৰীয়া নৃত্যই হওক বা লোকসংগীতৰ, লোক সংস্কৃতিৰ এজন ছাত্ৰ হিচাপে মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। আপুনি যিহেতু এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক, গতিকে আপুনি বিভিন্ন অনুষ্ঠানত ভাওনাও পৰিৱেশন কৰে, নিজে ভাও গায়, আপোনালোকে নিজে দোহাৰতো বহে। গতিকে যদি আমি ভাওনাৰ এই দোহাৰৰ এটা কলি, যদি গীতৰ দোহাৰৰ আৰম্ভণি কৰা হয়, খুব সুন্দৰকৈ আপোনালোকে আৰম্ভ কৰে, গতিকে দোহাৰৰ যি গীত গায়, এটা গীতৰে যদি আমি শুনিবলৈ পাওঁ, নিশ্চয় দৰ্শকসকলে ভাল পাব। মই মহাপুৰুষ গুৰুজনাৰ যি অংকীয়া নাট, সেই অংকীয়া নাটৰ পৰাই বিভিন্ন সময়ত অসমত বিভিন্ন নাট ভাওনাৰ সৃষ্টি হ'ল। প্ৰথমে মই মহাপুৰুষ গুৰুজনাৰ অংকীয়া নাটৰ এটি গীত গাব বিচাৰিছোঁ, নান্দী গীত ৰাগ সোহাই একতাল। য়াৰি জয় জয় জগ জীৱ ৰাম য়াৰি yolu po ori po oro namo yari joyo joyo joyo
নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি অসমীয়া ভাওনাৰ অকণমান গীত এটা আওৰাই আৰু ভাল লাগিব। এতিয়া বৰ্তমান আমাৰ অসমত অতি বেছিকৈ চলিবলৈ ধৰা ভাওনাই হৈছে মাতৃভাষা ভাওনা। আমাৰ সত্ৰসমূহৰ লগতে অসমৰ কিছুসংখ্যক জিলাৰ কিছুসংখ্যক গাঁৱে অংকীয়া ভাওনা খুব সুন্দৰকৈ পৰিচালনা কৰি শিকাই চলি আছে। অংকীয়া ভাওনাটো অবিহনে আচলতে ভাওনা সম্পূৰ্ণ নহয়। ভাওনা শিল্পীসকলেই হওক বা বিভিন্ন অঞ্চলৰ ভাওনা কৰাৰ নামঘৰেই হওক, আমি প্ৰথমতে অংকীয়া ভাওনা নামেই ল'ব লাগিব। কিন্তু বৰ্তমান মাতৃভাষা ভাওনা খুব সুন্দৰকৈ আমাৰ অসমত চলিবলৈ আৰম্ভ কৰিছে বা চলি আছে। মাতৃভাষাৰ ভাওনাৰ বিভিন্ন জিলাত প্ৰতি বছৰে প্ৰতিযোগিতাৰ পৰ্যায়লৈকে গৈছে। অংকীয়া ভাওনাৰ প্ৰতিযোগিতা হয়, কিন্তু মাতৃভাষা ভাওনা বৰ্তমান সময়ত খুব সুন্দৰকৈ প্ৰতিযোগিতা বিভিন্ন স্থানত হৈছে। মই এই মুহূৰ্তত অংকীয়া ভাওনাৰে মোক ভাওনা জীৱনৰ প্ৰথম আছিল, কিন্তু বৰ্তমান মই মাতৃভাষা ভাওনাৰো চৰ্চা কৰোঁ, নিজেই কেতিয়াবা বজাওঁ, গাওঁ। গতিকে মই আপোনাৰ এই মঞ্চত এটি মাতৃভাষাৰ ভাওনাৰ গীত গাবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰে প্ৰৱেশ সভাৰ মাজে দৈত ৰাজন, আৰে দৈত ৰাজন, আৰে সংগে চলে অৱভাতৃ অতি কে দুৰ্জন, আৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ, আৰে সভাৰ ভিতৰ, আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ। খুব সুন্দৰ। আমি চক্ৰপাণী সংগীত বিদ্যালয়ৰ 3গৰাকীকৈ ছাত্ৰীক আমি আমন্ত্ৰণ জনাইছিলোঁ। অধ্যক্ষগৰাকীৰ লগত 3গৰাকী ছাত্ৰী আহিছিলে। আহকচোন, আমি এতিয়া চক্ৰপাণী সংগীত বিদ্যালয়ৰ অধ্যক্ষ দাদু দত্তৰ কণ্ঠৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত কেলিগোপাল নাটৰ এটি গীতত নৃত্য উপভোগ কৰোঁ। নয়ন পংকজ জ্যোতি ইশত হাসা, শ্যাম মুৰুতি পীত, শ্যাম মুৰুতি পীত অম্বৰুলাসা, অম্বৰুলাসা, অম্বৰুলাসা। আমি অনুষ্ঠানৰ শেষ মুহূৰ্তলৈ যাব লাগিব, সেয়া সময়ৰ আহ্বান। ইয়াৰ মাজতে আমি অধ্যক্ষগৰাকীৰ কাষলৈ আকৌ আহিব বিচাৰিছোঁ। আমি অধ্যক্ষৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি স্কুলীয়া জীৱনৰ কথা আপুনি ক'লে। নাৰায়ণপুৰৰ বদুলা সত্ৰৰ বহাত থাকি আপুনি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ যি দায়িত্ব, গধুৰ দায়িত্ব আপুনি গ্ৰহণ কৰিছিলে। নাৰায়ণপুৰ অঞ্চলত আপুনি যথেষ্ট
আপোনাৰ দখল আছিলে বা আপুনি যি সত্ৰীয়া জগত সংগীত জগত সত্ৰীয়া সংগীত জগতৰ লগত আপুনি যোৰহাটৰ দৰে অনুষ্ঠানৰ পৰাও আপুনি স্বীকৃতি লাভ কৰিছিলে, কিন্তু আপুনি নাৰায়ণপুৰ অঞ্চলত সত্ৰীয়া সংগীত বিদ্যালয় যিখন আপুনি চক্ৰপাণী সংগীত বিদ্যালয় প্ৰতিষ্ঠা নকৰি আপুনি ভিতৰুৱা গাঁওখনত আপোনাৰ নাৰায়ণপুৰৰ পৰা মিনিমাম 14-15 কিলোমিটাৰ হয়, এনেকুৱা ভিতৰুৱা গাঁৱত যে আপুনি চক্ৰপাণী সংগীত বিদ্যালয় খোলাৰ পৰিকল্পনা আপুনি কেলে ল'লে? মই 2021 চনৰ 2020 চনৰ পৰা মই চক্ৰপাণী সংগীত বিদ্যালয়ৰ পৰিকল্পনা মই লৈছিলোঁ। তাৰপিছতে 2021 চনৰ মই 31 জানুৱাৰী দিনা চক্ৰপাণী সংগীত বিদ্যালয়ৰ মই লাইখুটা স্থাপন কৰি আচলতে প্ৰথম ঘৰ আৰম্ভ কৰি মই 31 জানুৱাৰী দিনাখন বিদ্যালয়ৰ প্ৰথম উদ্বোধনী অনুষ্ঠান পাতিছিলোঁ। আচলতে আমি দেখা যায় আমি গাঁৱত হাৱা পানীত গাঁৱৰ বোকা পানীত ডাঙৰ হৈ গাঁৱত প্ৰথম শিক্ষা জীৱন আৰম্ভ কৰি চহৰত শিক্ষা জীৱন আৰম্ভ কৰি আমি নিজৰ লাভালাভৰ বাবে সকলোৱে গাঁৱৰ পৰা আঁতৰি চহৰমুখী হয়। চহৰত যিকোনো শৈক্ষিক অনুষ্ঠানেই হওক, ব্যৱসায় হওক বা অন্যান্য যিকোনো চাকৰিয়েই হওক, সকলো আমি চহৰলৈ গুচি যাওঁ। চহৰত আমাৰ লাভ বেছি, গাঁৱত লাভ কম, কিন্তু আমি প্ৰথম গাঁৱতে খাই বৈ ডাঙৰ হ'লোঁ আৰু আমি কাম কৰোঁ চহৰৰ মানুহৰ বাবে চহৰত। মই এইকাৰণে চক্ৰপাণী সংগীত বিদ্যালয়ৰ আমাৰ এটা ভিতৰুৱা অনুষ্ঠান য'ত মোৰ জন্মৰ জেগা, সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ক'ত শিকিব? আমি যদি সকলোৱে চহৰত সংগীত বিদ্যালয়ে হওক বিভিন্ন অনুষ্ঠান যদি আমি চহৰত কৰোঁ, গাঁৱত অনুষ্ঠান কোনে কৰিব? আৰু গাঁৱৰ ল'ৰা ছোৱালীয়ে কাৰ পৰা শিকিব, কেনেকৈ শিকিব? কাৰণ আমাৰ সেই অঞ্চলৰ পৰা নাৰায়ণপুৰলৈ 15 কিলোমিটাৰ, সিমান দূৰ গৈ আমাৰ অভিভাৱকসকলে তাত শিকাবলৈ নিব নোৱাৰে, 2-এজনৰ বাদে। কিন্তু এতিয়া চক্ৰপাণী সংগীত বিদ্যালয়ৰ 60-70 গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰি আছে বৰ্তমান সময়ত। আৰু এই ছাত্ৰ ছাত্ৰীসকলে যদি চক্ৰপাণী সংগীত বিদ্যালয় প্ৰতিষ্ঠা নহ'লহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ এই যি সত্ৰীয়া নৃত্য, গীত, বাদ্য, বৰগীত, অংকীয়া ভাওনা, মাতৃভাষা ভাওনাৰ পৰা এইসকল ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ থাকিলেহেঁতেন বুলি মই ভাবি চক্ৰপাণী সংগীত বিদ্যালয় 2021 চনত গাঁৱত প্ৰতিষ্ঠা কৰিলোঁ। আৰু গাঁৱত বৰ্তমান আমাৰ সেই অঞ্চলৰ বহুত মানুহে, বহুত অভিভাৱকে চক্ৰপাণী সংগীত বিদ্যালয়ৰ লগত জড়িত হৈ আছে। আৰু মই ভাবিছোঁ অনাগত দিনত সমূহ ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, চক্ৰপাণী সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এটা পূৰ্ণাংগ ৰূপ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য, গীত, বাদ্য, লোকসংগীতেই হওক, সত্ৰীয়া সংগীতেই হওক আমি আগবঢ়াই নিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ আৰু কৰি যাম। নিশ্চয়কৈ খুব সুন্দৰ আৰু এষাৰি আপুনি মনৰ কথা ক'লে যে গাঁৱৰ সম্বল, আমি গাঁৱৰ বোকা পানীতেই ডাঙৰ হ'লোঁ, গাঁৱৰ পৰা যেতিয়া আমি চহৰলৈ যাওঁ আকৌ আমি চহৰত লাভালাভৰ ক্ষেত্ৰত চহৰৰ আমি অনুষ্ঠান খোলাৰ কথা চিন্তা কৰোঁ। খুব সুন্দৰ বাৰ্তা আচলতে অধ্যক্ষগৰাকীয়ে প্ৰেৰণ কৰিছে। মই অনুষ্ঠানৰ শেষ মুহূৰ্তলৈ যাম, তাৰ আগত মই যিহেতুকে 3গৰাকী ছাত্ৰী আছে তেখেতসকলৰ নৃত্য উপভোগ কৰিব বিচাৰিছোঁ। শ্ৰী কৃষ্ণায় নমঃ, কৃষ্ণায় বাসুদেবায়, দৈবকী নন্দনায় চ নন্দ গোপ কুমারায়, গোবিন্দায় নমো নমঃ। ইমান সময়ে আপোনালোকে চক্ৰপাণী সংগীত বিদ্যালয় ছাত্ৰী কেইগৰাকীয়ে পৰিৱেশন কৰা
চালিনাক উপভোগ কৰিলে। আমি আটাইকেইগৰাকী ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইমান সুন্দৰকৈ তোমালোকে নৃত্যসমূহ পৰিৱেশন কৰিছা। তোমালোকে এই নৃত্যৰ যি শিক্ষা গ্ৰহণ কৰি থকা কিমান দিন হ'ল? 4 বছৰ হৈছে। খুব সুন্দৰ। আচলতে এটা দিনতেই যি সত্ৰীয়া সংস্কৃতি কেতিয়াও প্ৰাণ পাই নুঠে। তাৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা হয়, সাধনা লাগিব, নিশ্চয় সাধনা লাগিব। সাধনা অবিহনে কেতিয়াও এইসমূহ গুৰুজনাৰ যি সৃষ্টি, অনুপম সৃষ্টি, এনেদৰে পৰিৱেশন কৰাটো সম্ভৱ কাৰোৰ পক্ষে নহয়। তুমি নাচাইনে আৰু কিবা কৰি ভাল পোৱা? কি কৰি ভাল পোৱা তুমি? মই নাচোঁ, গান গাওঁ, বৰগীত গাওঁ, তাৰপিছত ছবি আঁকো, তেনেকেই। আজি আমাৰ টুডে লাইভৰ যি বিশেষ অনুষ্ঠান, টুডে বিশেষ, এই অনুষ্ঠানত অকণমান কি কৰি দেখুৱাবা তুমি? মই বৰগীতকে গাই দেখাম। নিশ্চয়। জয় জয় যাদৱ জলনিধি যাদৱধাতা জয় জয় যাদৱ জলনিধি যাদৱধাতা। সুন্দৰ। আচলতে খুব সুন্দৰ হৈছে। তোমাৰ যি বৰগীত তুমি কাৰ ওচৰত শিকিছা? মই বৰগীত চক্ৰপাণী সংগীত বিদ্যালয়ৰ মহেন্দ্ৰ ছাৰৰ ওচৰত শিকিছোঁ। মহেন্দ্ৰ ছাৰৰ ওচৰত শিকিছা। খুব সুন্দৰ। আৰু তুমি বৰগীতৰ ওপৰত কিবা কৰি ভাল পোৱানে? পাওঁ, মই নৃত্য কৰোঁ আৰু সত্ৰীয়া নৃত্য তেনেকৈ কৰোঁ আৰু। খুব সুন্দৰ। আমি তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তোমাৰ কাষলৈ আহিছোঁ। তুমি কি কৰি ভাল পোৱা? মই নাচি ভাল পাওঁ, গীত গাই ভাল পাওঁ। প্ৰিয় দৰ্শক মণ্ডলী, এয়া আছিল চক্ৰপাণী সংগীত বিদ্যালয়ৰ গীতে মাতে আগবঢ়া এইকেইগৰাকী ছাত্ৰী। মই অনুষ্ঠানৰ শেষ মুহূৰ্ত যিহেতু চমুকৈ এটা কথা সুধিব আপোনাক বিচাৰিছোঁ। যিহেতু দেখা যায় যে আমি অসমীয়া মানুহ, সংস্কৃতিবান মানুহ, ধনে ধানে মোট মৰা ভঁৰাল, চহকী। আমি যথেষ্ট চহকী অসমীয়া জাতি। সংস্কৃতিয়েই হওক, সাহিত্যই হওক বা আমাৰ খাদ্য সম্ভাৰেই হওক, সকলোতে আমি চহকী। কিন্তু আজি কিছুদিনৰ পৰা দেখা পোৱা গৈছে যে আমাৰ যি বিহু, বহাগৰ বিহু সংস্কৃতি, বহাগৰ বিহুৰ কথা এইকাৰণে মই উল্লেখ কৰিছোঁ যে বিহু যদিও তিনিটা, আমাৰ বহাগৰ বিহু বুলি ক'লে আমাৰ বহাগৰ 7 বিহু আৰু যিবিলাক বিহু মেলা উদযাপন কৰা হয়, এই মেলাসমূহ আমাৰ বহাগৰ 30 তাৰিখৰ ভিতৰতে শেষ হ'ব লাগে। সেয়া অসম সাহিত্য সভাই কওক হওক বা সচেতন মঞ্চই কওক, নক'লেও আমি অসমীয়া হিচাপে অনুভৱ কৰোঁ বহাগৰ মাহতেই বিহু শেষ হ'ব লাগে। বহাগৰ বিহু গৈ এতিয়া জেঠৰ পৰা আহাৰ মাহ পায়। বহাগী বিদায় হয় জেঠ মাহত বা আহাৰ মাহত। আকৌ আমি যদি চাওঁ, মাজুলী তাৰ পৰা কিন্তু সম্পূৰ্ণ পৃথক। আপুনিও চাগে নিশ্চয় বিভিন্নখন মঞ্চত ৰাসৰ গীত গাইছে, নিজে ৰাস পৰিচালনা কৰিছে। দেখা যায় যে মাজুলীত যি সত্ৰীয়া সংস্কৃতিৰ আধাৰ হিচাপে লৈ আধ্যাত্মিক দৰ্শনেৰে ৰাস উদযাপন কৰে, সেই ৰাসৰ 3টা দিন, খুব বেছি 5টা দিনৰ ভিতৰতে মাজুলীয়ে ৰাস সামৰে। কিন্তু আজি ৰাস পূৰ্ণিমা যোৱাৰ 15 দিন অতিক্ৰম হ'ল, অথচ এতিয়াও চলি আছে। আৰু আমি জানিব পাৰিছোঁ যে আৰু ডিচেম্বৰৰ
পৰা জানুৱাৰী 5-6 তাৰিখমানলৈকে আমাৰ অঞ্চলবিলাকত ৰাস উদযাপন হ'ব বা ৰাস উদযাপন কৰিব। মই সংস্কৃতিটো বেয়া বুলি ক'বলৈ যোৱা নাই বা কাকো মই দোষাৰোপ কৰিবলৈ যোৱা নাই, কিন্তু যি ধৰণে বস্তুৱে প্ৰাণ পাই উঠিব লাগে, সাহিত্য সংস্কৃতিৰ প্ৰাণ পাই উঠিব লাগে, কৰিব লগা ব্যৱস্থাটো ধেৰ আছে। ৰাস নাপাতিতো আমি এতিয়া ভাওনাও পাতিব পাৰোঁ। গুৰুজনৰ অনুপম সৃষ্টি কেলিগোপাল নাটখনকে আধাৰ হিচাপে লৈ আমি বিভিন্ন অনুষ্ঠান পাতিব পাৰোঁ, কিন্তু তেনেকুৱা অনুষ্ঠানটো গঢ় লৈ উঠা নাই আমাৰ মাজত। কিয় আমি এনেধৰণে সংস্কৃতিবান জাতি এটা বিজতৰীয়া সংস্কৃতিলৈ ৰূপান্তৰ হ'বলগীয়া হৈছে? কি ক'ব এই মোক? আচলতে ৰাস পূৰ্ণিমা যোৱা 15 নৱেম্বৰ তাৰিখেই গ'ল। আমাৰ এই লখিমপুৰ জিলাকে আদি কৰি আমাৰ এই উত্তৰ অসমত আৰু দক্ষিণ পাৰ উত্তৰ পাৰ মাজুলীক বাদ দি বৰ্তমানৰ ৰাস চলি আছে, আৰু ৰাস আৰু কিজানি 15-20 দিনলৈ চলিব। সেই পূৰ্ণিমা গৈ আঁউসীও গৰকি গ'ল, কিন্তু ৰাস পূৰ্ণিমা আমাৰ ভগা নাই। সেইটো দুৰ্ভাগ্যজনক। আচলতে আমিও ৰাস এইবাৰ পাতিলোঁ, কিন্তু আমাৰো দুৰ্ভাগ্য, আমি ৰাসৰ পূৰ্ণিমাৰ 10 দিনৰ পিছত আমি বিশেষ কাৰণত আমি 10 দিন পিছুৱাব লগা হ'ল, কাৰণ আমি বিভিন্ন জেগাত এইবাৰ ৰাস পৰিৱেশন কৰিলোঁ। আৰু আমি চক্ৰপাণী সংগীত বিদ্যালয়েও এইবাৰ ৰাস যোৱা 28 নৱেম্বৰ তাৰিখে কৃষ্ণলীলা কৰিলোঁ। আচলতে সেইটো 10 দিন পূৰ্ণিমাৰ পৰা 15 দিন 20 দিন এমাহলৈকে ৰাস পাতি থকাটো এইটো আচলতে মই বৰ গ্ৰহণযোগ্য বুলি ভবা নাই। কাৰণ বহাগৰ বিহু 7 দিনতেই বা বহাগ মাহৰ 15 দিনৰ ভিতৰতেই অনুষ্ঠান পাতি শেষ কৰিলে ভাল, কিন্তু জেঠ মাহত আহাৰ মাহলৈকে বিহু যোৱাটো দুৰ্ভাগ্যজনক। আৰু ৰাস পূৰ্ণিমাৰ পৰা আঁউসী পোৱাই দিয়া যি ৰাস, এই ধাৰাটো বৰ মই গ্ৰহণযোগ্য হৈছে বুলি মই ভবা নাই। নিশ্চয়কৈ আমি ইমান সময়ে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষত উপস্থিত থাকি চক্ৰপাণী সংগীত বিদ্যালয়ৰ অধ্যক্ষ লগতে 3গৰাকী ছাত্ৰীয়ে অনুষ্ঠানটি জীপাল কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সময় আমি আপোনালোকৰ পৰা লোৱাৰ বাবে। ইয়াৰ লগে লগে মই নিৰঞ্জন বৰুৱাই টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষৰ পৰা বিদায় মাগিছোঁ। চাই থাকিব টুডে লাইভ।